ইউটিউব চেনেল। তো আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি আমি যাম ফকিৰামত। জানে আপোনালোকে যে ফকিৰামত কিবা এটা ধামাকা প্ৰগ্ৰাম আছে আজি। তো আমি যাম ইয়াতে। আজি আমি যাম আৰু হেলিকপ্টাৰ আছে আমাৰ এটা। হেলিকপ্টাৰ আছে যাম। তো আপোনালোকে দেখাইছে হেলিকপ্টাৰটো কেনেকৈ, আৰু দেখি থাকিব লাষ্ট পৰ্যন্ত যে কি হয় আৰু কি নাই, আৰু কাৰ লগত দেখা কৰাই দিওঁ। লগৰবোৰে এতিয়া কল কৰিলে, এতিয়া মই ওলাই যাওঁ ঘৰৰ পৰা। ৰাতি হৈছে, ভাত পানী খাই ল'লোঁ। তো এতিয়া ওলাই যাম, যাই কেনে সিহঁতৰ লগত একেলগে যাম। আমাৰ হেলিকপ্টাৰ আহি গৈছে। আমাৰ পাইলট আমাৰ পাইলট হেলিকপ্টাৰত চলিলে চবে। আমাৰ ছাৰ ৰাজুদাৰ পুত্ৰ। তো আমাৰ হেলিকপ্টাৰ লৈ যাই আছো, আৰু আমাৰ লগত কেইটামান আমাৰ ফ্ৰেণ্ড আছে। আমি এতিয়া কোকৰাঝাৰ ফকিৰাগ্ৰামত যাই আছোঁ। তো আপুনি চাওক, আমাৰ 4 চকাখনটো এতিয়া নাই। এতিয়া আমাৰ 3 চকাখন আছে। তো চাওক আপুনি আমাৰ 3 চকাখন হেলিকপ্টাৰ। कौन है ये लोग? कहाँ से आते हैं? হেলিকপ্টাৰ এইটো আমাৰ ব্ৰাণ্ডেড গাড়ী হয়। খালি আছামতে পোৱা যায়, এইটো মুম্বাই দিল্লীত এইটো নাই। তো এইটো আমাৰ জুবিনদাৰ বংশ হয়। জুবিনদাৰ একদম বহুত বড় ফেন হয়। তো চাওক, জুবিনদাৰ মতে মাল পিন্ধি আহিছে এইটো। টেম্পু লোড। মোবাইলটা ধর ভাই। এতিয়া যাই আছো আমি ফকিরাগ্রাম। কিসের বসা না? গাড়ী নষ্ট হৈছে, গাড়ী ইমান মানুহ হৈছে, একদম গাড়ী চাড়ী নযায়, ইমান ট্ৰাফিক ইয়াতে ফকিৰাগ্ৰামত। ইমান ভিৰ আমি যাবই নোৱাৰো। জুবিন দা আহি আছে, এইকাৰণে আমি আহিছোঁ। আৰু ইমান ভিৰ হৈছে মানে কোৱাই নাচলে। আমাৰ ডেকৰেশ্যন মেন, আমাৰ যিমান প্ৰগ্ৰাম আছে চবতে ডেকৰেশ্যন কৰে। তো আমি এতিয়া ফকিৰাগ্ৰামত পালোঁ। এতিয়া ট্ৰেইন লাইন হয়, ট্ৰেইন লাইনটো বহুত কষ্ট কৰি পাৰ হ'লোঁ। তো এতিয়া আমি এৰ'প্লেন দি যাম। আগফালে এৰ'প্লেন আছে, এৰ'প্লেন দি যাব লাগিব। म्यूजिक ইমান হাতিব নোৱাৰোঁ, মই ধনী মানুহৰ ল'ৰা ন। ইমান জাম হৈছে কোৱাই নাচলে। ক'বলৈ দৰকাৰো নাই, থাকক ক'বলৈ লৈ। রাব্বি উপরে
মানে ফাংচনৰ পৰা আহিলোঁ এতিয়া ঘৰত যাই আছোঁ তো আমাৰ ফাংচন চেছ পাল মানে জুবিন ঘৰত গ'ল তো চোৱা হ'ল তো এতিয়া ঘৰত যাওঁ টেম্পু চাকত তো আমাৰ হেলিকপ্টাৰ আমাৰ লগত ঘৰত যাব বিচাৰে তো আহক আমি একেলগে ঘৰত যাই আছোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব টাটা আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ